ৰাতিপুৱা উঠিম দাঁত ব্ৰাছ কৰি মুখ চুখ ধুই ল'লোঁ। এতিয়া চাহ বহাইছোঁ। আজি ভিডিঅ'টো চাহৰ লগত আৰম্ভণি কৰিছোঁ। এতিয়া চাহ হৈ আছে, চাহখিনি চেকি ল'ম। আৰু ইপিনে আছে বিস্কুট আৰু চানা ভাজা। আজি এতিয়া চাহ এইখিনি বস্তু দি মই চাহটো খাই লওঁ। তাৰপিছত বাকী কামবোৰ আপোনালোকৰ লগত থাকক, চাই থাকক মোৰ ভিডিঅ'টো। বন্ধুসকল, এয়া মই ভাত বনাবলৈ গুচি আহিছোঁ। আজি বনাম আলু ভাজি আৰু চয়াবিনৰ তৰকাৰী। তো ইয়াত চাউল লৈছোঁ, ধুই পিনে এতিয়া ভাতটো পাতি দিম। আৰু ইপিনে আলু বইল কৰি চয়াবিনটো গৰম পানীত তিয়াই থৈছোঁ। চয়াবিনৰ গোন্ধ এটা আছে, গোন্ধটো গুচি যাব, সেইকাৰণে তিয়াই লৈছোঁ। সেইটো চয়াবিনটো তিয়াই থৈ দিছোঁ। এইটো ভাতটো এতিয়া চাউলটো ধুই পিনে ভাতটো পাতি দিওঁ। আৰু ইপিনে কেৰাহী পাতিছোঁ। কেৰাহীটো মানে কালি ভালকৈ ধোৱা নহ'ল, ঘঁহি পিনে আজি অলপমান চব্জি বনাই উঠি ভালকৈ ধুই চাফা কৰিব লাগিব। তো ইয়াত মই এতিয়া কেৰাহীত তেল দি পিনে ভাজিখন পাতি দিওঁ। কেৰাহীত তেল দি দিলোঁ। এটা শুকান জলকীয়া আৰু ক'লা জিৰা অকণমান দি দিছোঁ। মই আলু ভাজাত অকণমান এনেকৈ কালো জিৰা আৰু শুকান জলকীয়া দিলে মানে খাই ভাল লাগে, সেইটো কাৰণে দি লওঁ। ইয়াত দি দিম এতিয়া পিঁয়াজ, কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজটো অকণমান বেছিকৈ দিম। ভাজিবিলাকত অকণমান পিঁয়াজ বেছিকৈ দিলে খাই ভাল লাগে। ইয়াত দি দিম এতিয়া মই আলু। মই আলুখিনি দি দিলোঁ। এনেই চবেইতো আলু ভাজি খায়, হালধি নিমখ পিঁয়াজ জলকীয়া দি ভাজি খায়, কিন্তু মোৰ অকণমান ভাজিবিলাক পদ্ধতিবিলাক বেলেগ। মই অকণমান ক'লা জিৰা দিওঁ, পিঁয়াজ বেছিকৈ দিওঁ, তেনেকৈ ভাজি পিনে খাওঁ। তো নিমখ হালধি দি দিলোঁ, দি পিনে এয়া ভাজিখন এতিয়া লৰাই দিম। আমি জ্বলাটো বেছি খাওঁ অকণমান, সেইটো কাৰণে জ্বলাটো অকণমান বেছিকৈ দিওঁ। আৰু শুকান জলকীয়া ক'লা জিৰাটো যেতিয়া আপুনি তেলত দিব চাবচোন, বৰ ধুনীয়া এটা চেণ্ট ওলায়। তো এয়া মই আলু ভাজিখন পাতি দিলোঁ। এতিয়া চাউলটো ধুই পিনে মই ভাতটো পাতি দিওঁ। চাউলটো এনেকৈ হাতেদি ভালকৈ মোহাৰি ঘঁহি ধুওঁ। যিহেতুকে চাউলবিলাক বহুত ধুনীয়া গুদামত থাকি পাউডাৰ মিক্স কৰা থাকে পোক নধৰাৰ কাৰণে, সেই পাউডাৰবোৰ আমি গুচাই ল'বৰ কাৰণে এনেকৈ হাতেদি ভালকৈ ঘঁহি ল'ব লাগে। ঘঁহি লৈ পিনে ভালকৈ ধুই মেলি তাৰপিছত ভাতটো পাতি দিব লাগে। ইয়াক কাষৰ ঘৰৰ মানুহৰ ঘৰৰ গাড়ী ষ্টাৰ্ট দি আছে। এটা গাড়ীখন বেয়া হৈছে, কিবা গাড়ীখন ঠিক কৰি আছে চাগে। আৱাজটো আপোনালোকৰ লগত আহি আছে। ভইচটো আপোনালোকে শুনা পাইছেনে নাই নাজানো, জনাবচোন ভইচটো পাইছে যদি। তো এয়া ইপিনে ভাতটো পাতি দিলোঁ। আৰু ইপিনে এয়া আলু ভাজিখন অকণমান পানী দি দিম। তো এয়া আলু ভাজিখন অলপ পানীত দিছোঁ। পানীটো দিয়াৰ কাৰণ হ'ল কি, মানে আপোনাৰ আলুটোত তাৰমানে তেলটো গোটেইটো শুহি নিয়ে। যেতিয়া অকণমান পানী দি দিব তেতিয়া চাব তেলটো নিজে এৰি দিব। তো পানীটো দিলে আলুটো ধুনীয়াকৈ সিজি আহিব, তেলটো এৰি দিব। তেতিয়া তেলত ধুনীয়াকৈ লাষ্টত ভাজিখন হোৱাৰ আগে ধুনীয়াকৈ সেই তেলখিনিতে ভাজাখিনি ধুনীয়াকৈ ভজা হৈ যায়। তো সেইটো কাৰণে মই তেলটো দি দিছোঁ। আৰু ইমান গৰম, ঘাম ওলাই আছে ন, একদম পূৰা ঘামি অৱস্থা নাই, বহুত গৰম পৰিছে। ক'ত কেনেকুৱা গৰম পৰিছে কমেণ্টত জনাব আপোনালোকে। তো এয়া মোৰ আলু ভাজিখিনি হৈ গ'ল। সেইপিনে আলু ভাজিখিনি নমাই পিনে এতিয়া মই চয়াবিনৰ চব্জিখিনি বনাম। সেইপিনে আলুটো মই ধুনীয়াকৈ গুচাই লৈছোঁ, আলুটো বইল কৰি আলুটো বাকলি চেলাই লৈছোঁ। আৰু এইপিনে আপোনাৰ চয়াবিনটো ধুনীয়াকৈ ধুই মেলি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। এয়া মই আলু ভাজিখিনি নমাই ল'লোঁ, হৈ গ'ল মোৰ আলু ভাজিখিনি। এতিয়া মই কেৰাহীত তেল দি দিম। আলু ভাজা কেৰাহীটোতে মই এতিয়া তেল দি দিম। ইয়াত এতিয়া ভাজি ল'ম চয়াবিনখিনি।
হয় আমাৰ সয়াবিনখিনি ভাজি লৈছোঁ এইপিনে এয়া ভাতটো চিটিটো মাৰিব আৰু ভাতটো হৈ গ'ল তো এয়া মোৰ সয়াবিন ভাজিখিনি হৈ গ'ল এতিয়া সয়াবিনখিনি নমাই ল'ম এতিয়া চব্জিখিনি বনাম এয়া সয়াবিনখিনি নমাই লৈছোঁ ভাজি কৰি পিনে এনেকৈ ভাজি লৈছোঁ আৰু ইয়াত দি দিম এতিয়া তেল এতিয়া চব্জিখিনি বনাই ল'ম মই তো আজি ৰেচিপিটো এইখিনিয়ে আজি ৰেচিপিটোত এইটোৱে দেখালোঁ যে ভাত আৰু আলু ভাজি আৰু আপোনাৰ সয়াবিন আলু চব্জি এয়াই আজিতো জানে মঙলবাৰ নিৰামিষ তো সয়াবিনৰে চব্জি বনালোঁ বেলেগ আৰু একো নবনাওঁ আজি ইমান গৰম পৰিছে খাবলৈও মন নাযায় ভাত পানী তো আজি এইখিনিয়ে বনালোঁ তো লগত থাকক চাই থাকক ভিডিঅ'টো মই চব্জিখন এনেকৈ বনাম এতিয়া ইয়াত দি দিম এতিয়া গোটা জিৰা অকণমান দি দিম গোটা জিৰা অকণমান তেজপাত দি দিম তেজপাত দি দিলোঁ এয়া দি দিলোঁ পিঁয়াজ ইমান ধোঁৱা উঠিছে পিঁয়াজটো অকণমান ভাজি কৰি ল'ম তাৰপিছত ইয়াতে মই জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি আদা নহৰু পেষ্ট হালধি নিমখ গোটেইখিনি একেলগতে মছলাখিনি দি পিনে গুড়ি মছলা যিহেতুকে সেইকাৰণে মই পানী দি গুলি লৈছোঁ গোটেইখিনি একেলগতে এইখিনি মই এতিয়া তেলত দি দিম এই মছলাখিনি তেলত দি দিলোঁ মছলাটো অকণমান এনেকৈ ভাজি ল'ব লাগিব মছলাটো ভাজি লৈছোঁ ইয়াত দি দিম আলু এয়া দি দিম এতিয়া সয়াবিনখিনি সয়াবিনখিনি আলুখিনি অকণমান ভাজি কৰি ল'ম আমাৰ চব্জিখিনি ভাজা হৈ গৈছে এতিয়া মই অকণমান জোল দি দিম জোল দি দিলোঁ ইয়াত অকণমান দি দিম গৰম মছলা মছলা শেষেই হৈছে আনিব লাগিব অকণমান গৰম মছলা দি দিলোঁ তো কালি আমি মাংস আনি থৈছিলোঁ তো আজি মাংসখিনি বনাম এয়া মাংস ধুই বাছি লৈছোঁ ধুনীয়াকৈ তাৰপিছত ইয়াতে চব যোগাৰ কৰি লৈছোঁ পিঁয়াজ কাটি থোৱা আছে জলকীয়াও কাটি লৈছোঁ আলু কাটি লৈছোঁ তো এতিয়া মই আলুখিনি আগতে ভাজি ল'ম তো চাই থাকক মই ভিডিঅ'টো কেৰাহীত তেল দি দিলোঁ আলুখিনি আগতে ভাজি ল'ম তাৰপিছত মাংসখিনি বনাম মাংসটো কেনেকৈ বনাওঁ আপোনালোকৰ লগত থাকক চাই থাকক
আলুখিনি দি দিলোঁ। আলুখিনি ভাজা সময়ত অকণমান নিমখ দিম, অকণমান হালধি দিম, এয়া মই আলুখিনি নমাই লৈছোঁ। আলুখিনি ভজা হৈ গৈছে। এতিয়া ইয়াত দি দিম অকণমান বগা জিৰা, গোটা জিৰা দিছোঁ। তাৰপিছতে এটা শুকান জলকীয়া দি দিলোঁ, তেজপাত দি দিলোঁ, পিঁয়াজ দি দিলোঁ, আজি মাংসটো মই আগতে ভাজি ল'ম, তাৰপিছত মছলাবোৰ এড কৰিম। আগতে মছলাটো দি নিদিওঁ, আগতে মাংসটো পিঁয়াজে দি ধুনীয়াকৈ আগতে ভাজি ল'ম। মাংসটো দি দিলোঁ, যিহেতুকে মই গুড়া মছলা দিম মাংসত, তো গুড়া মছলাবিলাক একেলগতে বাতি এটাতকৈ মই লৈ পিনে পানী দি অকণমান গুলি দিম। তো এয়া আদা নহৰু পেষ্ট দি দিওঁ, তাৰপিছত ইয়াত দি দিম জিৰা আৰু ধনিয়া গুড়ি মিক্স কৰি থোৱা আছে, এয়া দি দিলোঁ, 2 চামুচমান দিলোঁ। তাৰপিছত ইয়াত দি দিম ৰেড চিলি পাউডাৰ, কেঁচা জলকীয়াও দিম, যিহেতুকে ঢালি পিনে, সেইটো কাৰণে অলপ কমকৈ দিছোঁ গুড়িটো। তাৰপিছত ইয়াত দি দিম চিকেন মছলা অকণমান, অকণমান দি দিওঁ গৰম মছলা, ধুনীয়াকৈ একলগ কৰি লৈছোঁ। এতিয়া ইয়াত মই অলপমান পানী দিম, দি পেলাই এইটো গুলি ল'ম হাতেৰে, নহ'লে তেলত দিলে মছলাখিনি জ্বলি যায়। এনেকৈ গুলি লৈছোঁ। এতিয়া দেখিব পাইছে কি ধুনীয়া পেষ্টৰ নিচিনা হৈছে। হালধিও দি দিছোঁ, একেলগতে ইয়াত নিমখো দি দিলোঁ, পৰিমাণ মানে দি দিছোঁ। এতিয়া মোৰ মাংসটো অকণমান ৰঙা হৈ গৈছে, এতিয়া মই মছলাখিনি ইয়াত দি দিম। মছলাখিনি দি দিলোঁ, তো এয়া মই কেঁচা জলকীয়াখিনি যে আছিলে খালি ৰখা, সেইখিনি দি দিম, আৰু আলুখিনিও ভজা আলুখিনি দি দিলোঁ।
এতিয়া অকণমান জোল দি দিম, ইয়াত পানী দি দিম অকণমান সিজিবৰ কাৰণে, তাৰপিছত জোল দি দিম। মছলাখিনি ভজা হৈ গৈছিলে বাৰু। মই মাংসটো ধুনীয়াকৈ ভজা হৈ গৈছে, এতিয়া জোল দি দিম। আপোনালোকে ভাবিব পাৰে মই তলত বহি কিয় মই ভাত আঞ্জা বনাইছোঁ। মোৰ ভৰিখন বহুত বিষাই আছে, আজি কেইদিনমানৰ পৰা আঁঠু বহুত বিষ, সেইটো কাৰণে তাৰমানে টেবুলটো গুচাই দিছোঁ, দি পিনে গেছটো তলত লৈ পিনে তলত বহি এনেকৈ মই ভাতটো বনাওঁ এতিয়া। নহ'লে মোৰ ভৰিখন খুব বিষ হৈ গৈছে, থিয় হৈ থাকিবই নোৱাৰোঁ। এয়া মোৰ মাংস হৈ গৈছে, এতিয়া মাংসখিনি নুমাই দিলোঁ। হৈ গ'লো মোৰ ভাত আঞ্জা, এতিয়া আমি ভাত খাম। ভাত পানী খাই গৈ তাৰপিছত আবেলি আকৌ আপোনালোকৰ ওচৰত আহিছোঁ। এয়া আমাৰ মিস্ত্ৰী ইয়াতে কাম কৰি আছে, কাম ষ্টাৰ্ট হৈ গৈছে। সেইখিনি তলৰ টাইলছখিনি লগাই লওক। তলৰ টাইলছখিনি লগোৱাৰ পিছত আমাৰ ইপিনে আৰু 2টা ৰুমৰ কাম চলি আছে, ইপিনেও কৰিব। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গধূলি সময়ত চাহ খাবলৈ এয়া চুজি আৰু ময়দাৰে ৰুটি বনালোঁ।